এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত অম্বুবাচী বা হাতৰ লোকাচাৰৰ বিষয়ে ক'ম। তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহাৰ মাহত উদযাপন কৰা অসমৰ আন এক উৎসৱ হ'ল অম্বুবাচী বা হাট। সংস্কৃতত অম্বুৰ অৰ্থ পানী আৰু বাচীৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। আহাৰ মাহৰ 7 তাৰিখে পৃথিৱী ঋতুমতী হয় বুলি জনবিশ্বাস প্ৰচলিত। আহাৰ মাহৰ 7 তাৰিখে এই উৎসৱৰ সূত্ৰপাত হোৱা বাবে অসমকে ধৰি পূৰ্বাঞ্চলত অম্বুবাচীক হাট বা হাট বোলা হয়। অম্বুবাচীৰ সময়ত 3 দিন পৃথিৱী অসুচী হৈ থাকে বুলি বিশ্বাস কৰা হয় আৰু এই কালচোৱাত হাল কোৰ নোবোৱাৰ পৰা আৰম্ভ কৰি বহুবোৰ আচাৰ অনুষ্ঠান পালন কৰা হয়। বিধৱা আৰু ঋতুমতীসকলে এই দিনকেইটাত উপবাসে থাকি ব্ৰত পালন কৰে। পূজা পাৰ্বণকে ধৰি কোনো ধৰণৰ মাংগলিক অনুষ্ঠানো এই সময়ছোৱাত পালন কৰা নহয়। বহুলোকে এইকেইদিনত বাকচ পোৰা আদিও নুখুলে। লোকবিশ্বাস মতে এই সময়ত উই পৰুৱা, গুৰি পৰুৱা, কেঁচু আদিয়েও মাটি নেখান্দে। প্ৰায় 3 দিন অৰ্থাৎ 80 ঘণ্টাৰ অন্তত ঋতুমতী নাৰী শুচি হোৱাৰ দৰেই সকলোৱে ঘৰ বাৰী কাপোৰ কানি ধুই মচি পৰিষ্কাৰ কৰে। উল্লেখিত 3 দিন কামাখ্যা মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকে। অম্বুবাচী উপলক্ষে ইয়াত বৰ ডাঙৰ মেলা হয়। অসমৰ কামৰূপ জিলাত অম্বুবাচীক আমতি বোলে। বহুতে ইয়াক অম্বুবাচীৰ অপভ্ৰংশ বুলিও ক'ব খোজে। অম্বুবাচী প্ৰকৃততে ব্ৰত উপবাসৰ অনুষ্ঠান আছিল যদিও কালক্ৰমত ই ধৰ্মীয় উৎসৱলৈ পৰিণত হ'ল। অম্বুবাচীৰ বিষয়ে মই জনা তথ্যখিনি আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। কিবা থাকি গ'লে কমেণ্টত দিবলৈ নাপাহৰিব। আকৌ এদিন অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।